নমস্কাৰ বন্ধুসকল, যেতিয়া সকলোতকৈ বেছি টকা কমোৱা মুভিৰ নাম ক'ব দিলে তোমাৰ মুখৰ পৰা বাহুবলী, জৱান, KGF এইবোৰ মুভিৰ নাম ওলাব। কিন্তু জানানে, এজন অসমীয়া হিচাপে তুমি জানিব লাগে যে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কোনকেইখন ফিল্ম টপত আছে যিয়ে নেকি সকলোতকৈ বেছি টকা ঘটিছে। জানিম এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো মিছ নকৰি এটা কিছ কৰি দিয়া, মানে লাইক কৰি দিয়া। আমি মাত্ৰ 5খন মুভিৰ বিষয়ে আলোচনা কৰিম, যিকেইখন মুভি চোৱা নাই যদি এতিয়াই চোৱাগে দেৰি নকৰি। আমাৰ লিষ্টৰ প্ৰথমখন মুভি হ'ল শ্ৰী ৰঘুপতি। এই মুভিখন 2023 চনত আহিছিল। 2 কৰোৰ বাজেটেৰে বনোৱা এই মুভিখনে ৱৰ্ল্ড ৱাইড 13 কৰোৰ টকা কালেক্ট কৰি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ সকলোতকৈ বেছি টকা কালেকশ্যন কৰা মুভি হৈ গ'ল। এই মুভিখনৰ ডাইৰেক্টৰ আছিল সুব্ৰত কাকতি আৰু মেইন ৰোলত থকা এক্ট্ৰেছ কেইজন হ'ল ৰবি শৰ্মা, অৰুণ হাজৰিকা, অৰুণ নাথ, প্ৰিয়ম পল্লৱী, প্ৰীতি কংকনা। ইয়াৰ পাছৰ মুভিখন হ'ল ৰত্নাকৰ ফ্ৰেণ্ডছ। 2019 চনত অহা এই ফিল্মখনে গোটেই আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীটোক কঁপাই দিছিল। এই ফিল্মখন ৰোমান্স, লাভ ষ্টৰী, সুখ, একশ্যন এই সকলোখিনি আছে যিবোৰ নেকি এজন ভাল মুভি ভালপোৱা মানুহক লাগে। 1.7 কৰোৰ বাজেটত বনোৱা এই ফিল্মখনে ৱৰ্ল্ড ৱাইড 10 কৰোৰ টকা কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল। এই ফিল্মখনৰ মেইন ৰোলত আছে যতীন বৰা, বৰ্ষা ৰাণী বিছয়া, নিকিতা গোস্বামী। ফ্ৰেণ্ডছ, আপোনালোকে যদি এই ফিল্মখন চোৱা নাই তেনেহ'লে দেৰি নকৰিব। ইয়াৰ পাছৰ ফিল্মখন হৈছে কাঞ্চনজংঘা। এই ফিল্মখনো চেম ৰত্নাকৰ ফিল্মখনৰ সময়তে 2019 চনত আহিছিল। জুবিন গাৰ্গৰ এই ফিল্মখন এনেকুৱা এটা লেভেলত বনাইছে যে আপুনি কান্দিবলৈ বাধ্য হ'ব ফিল্মখন চাই। এই সকলোবোৰ ফিল্মৰ ভিতৰত এইখন মোৰ ফেভৰেট ফিল্ম হয়। কাঞ্চনজংঘা ফিল্মখনৰ বাজেটৰ কোনো আইডিয়া আমাৰ হাতত নাই, যদিও ৱৰ্ল্ড ৱাইড এই মুভিখনে 7 কৰোৰ টকা কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল। এই ফিল্মখনৰ মেইন ৰোলত জুবিন গাৰ্গ, পিংকী শৰ্মা, শশাংক সমীৰ, পবিত্ৰ ৰাভা আছে। এইখন যদি আপোনালোকে চোৱা নাই জল্দি চাই লওক। ফ্ৰেণ্ডছ, আমাৰ লিষ্টৰ 4 নম্বৰখন ফিল্ম হ'ল ডক্টৰ বেজবৰুৱা 2। নিপুণ গোস্বামীৰ আণ্ডাৰত বনোৱা এই ফিল্মখন 2023 চনত ৰিলিজ হৈছিল আৰু আপোনালোকে আচৰিত হ'ব যে 2.5 কৰোৰ বাজেটেৰে বনোৱা এই ফিল্মখন আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ সকলোতকৈ বেছি বাজেটৰ ফিল্ম আছিল আৰু এই ফিল্মখনে ৱৰ্ল্ড ৱাইড 7 কৰোৰ টকা ঘটিবলৈ সক্ষম হৈছিল। ডক্টৰ বেজবৰুৱা 2 ফিল্মখনৰ মেইন ৰোলত আছে আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ, নিপুণ গোস্বামী, কিংকিণী গোস্বামী আদিবোৰ। বন্ধুসকল, আমাৰ লিষ্টৰ 5 নম্বৰখন অৰ্থাৎ শেষৰখন ফিল্ম হ'ল মিছন চাইনা। 2017 চনত ৰিলিজ হোৱা মিছন চাইনা মুভিখন 2 কৰোৰ বাজেটেৰে বনোৱা হৈছিল আৰু এই মুভিখনে ৱৰ্ল্ড ৱাইড 6 কৰোৰ কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল, অৰ্থাৎ 6 কৰোৰ কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল। ফিল্মখনৰ মেইন ৰোলত আছে জুবিন গাৰ্গ, দীপলিনা ডেকা, সিদ্ধাৰ্থ, নিপুণ গোস্বামী। ফ্ৰেণ্ডছ, আপোনালোকে এই সকলোবোৰ ফিল্ম চালেনে? কমেণ্ট এটা কৰি ক'ব। মই কিন্তু সকলোবোৰ ফিল্ম চাই শেষ কৰিলোঁ আৰু আপোনালোকে পাছলৈ চিনেমা জগতৰ যেনেকুৱাই ভিডিঅ' নালাগক কিয় আপোনালোকে মাথো কমেণ্টত লিখি দিব, মই আপোনালোকক সেই ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিম।